ইয়াত আমি প্ৰথমত কি বিচাৰিম সাবজেক্ট কোন তুমি কোন তুমি হল সাবজেক্ট তুমিয়ে কাম কৰি আছা হয় নহয় তুমি কাজিয়া কৰি আছা মানে তুমি কৈছো তুমি কাজিয়া কৰা মানে তুমিয়ে কাম কৰি আছে ওকে ইয়াৰ পিছত কাম কি ভার্ব কি কৰা কি হ'ব কাজিয়া কৰা এটা নিজে এটা ভার্ব বুজি পাইছা কাজিয়া কৰা কি হ'ব কাজিয়া কৰা এটা ভার্ব কাজিয়া কৰাৰ ইংৰাজী কি ফাইট কি হ'ব ফাইট ফাইটৰ তিনিটা ৰূপ জানা নেকি হ্যাঁ ফাইট ফোর্ট ফোর্ট ফাইট তিনিটা ৰূপ জানিবই লাগিব ইয়াৰ পিছত আহিব প্ৰেজেন্ট পাৰফেক্টত যোৱাৰ পিছত ভাৰ্বৰ 3 নম্বৰ ৰূপ লাগিব প্ৰতিটো ভাৰ্বৰ 3 নম্বৰ ৰূপ নহলে নহব ফাইট ফোর্ট ফোর্ট বুজি পাইছা এইবোৰ কি ৰাখিবা তুমি কি আছে সাবজেক্ট হল তুমি আৰু ভার্ব হল ফাইট আমি লিখিলো সাবজেক্টৰ তুমি ইংৰাজী কি হ'ব ইউ আৰু সাবজেক্টৰ পিছতে এই ভার্ব আহি যায় হয় নহয় ইউ টু কোন পারসন সেকেন্ড পারসন সিঙ্গুলার পারসন মানে নাকি পারসন কে কোন এটু কোন পারসন সেকেন্ড পারসন প্লুরাল না সিঙ্গুলার ইয়াত সিঙ্গুলার ইউ এ তুমি বুঝা ইউ এ তোমালোক বুঝা হয় না আমি ইয়াত কিন্তু খালি তুমি কইছে গতিকে সিঙ্গুলার ওকে ইউ সিঙ্গুলার তাকো আৰু প্লুরাল তাকো একেই বিভাগ বা ভার্ব একেই হিচাপত বহে এতিয়া ইয়াত সেকেন্ড পারসন হয় এইটো ফাইটৰ লগত কিবা ভার্ব এস বাই এস লাগিব নেকি নালাগে সাবজেক্ট আছে ভার্ব আহিব ফাইট আৰু সেকেন্ড পারসনৰ লগত এস বাই এস নালাগে ইউ ফাইট কি হৈছে ইউ ফাইট বুজি পাইছা এতিয়া আহিল কি মোৰ লগত কি লাগিব তোমালোকে চোৱা বাৰে বাৰে হয় নহয় বাৰে বাৰে এইটো সময় ফ্ৰিকুৱেন্সি বুজাই আছে বুজি পাইছা বাৰে বাৰে ওকে তে মোৰ লগত এইটো এটা ফ্ৰেজ মোৰটো অকলে অহা নাই লগতটো অকলে অহা নাই মোৰ লগত একেলগে আহিছে মোৰ লগত একেলগে আহিছে লগতৰ ইংৰাজী কি জানা নেকি মোৰ ইংৰাজী কি মাই তোমালোকে জানা হয় নহয় আৰু লগত ইংৰাজী কি উইথ কি উইথ এতিয়া লিখিবা নেকি মাই উইথ লিখিবা নেকি মাই উইথ কেতিয়াবা শুনিছা নেকি উইথ মাই কেতিয়াবা শুনিছা নেকি নহয় কি হ'ব কোৱাচোন উইথ মি হ'ব কি হ'ব উইথ মি কাৰণ মাই যেটো মই দিছিলো প্ৰনাউনৰ লিষ্টত লিখাই দিছিলো মাইটো যেটো পসেসিভ প্ৰনাউন কি পসেসিভ প্ৰনাউন সাবজেক্ট অবজেক্ট আৰু পসেসিভ দিছিলো সেই কাৰণে পুৰণা পঢ়া কৈছিলো নহয় এফালৰ পৰা পঢ়াই আহিছো পিছৰখিনি লাগিবই এইখিনি ভালদৰে নিশিকিলে বা পিছৰখিনি আকৌ আগৰখিনি কৰিব নোৱাৰিবা বুজি পাইছা তেতিয়া পিছত আকৌ বিচাৰি থাকিবা বোলে নোৱাৰিছো হয় না নহয় পিছৰখিনি লাগিবই এতিয়া মাই হল কি এটা পসেসিভ প্ৰনাউন মাই মই ডেইলি এবাৰ কও মাইটো অকলে নাহে মাই হাউস মো কিবা এটা নাউন আহিব লাগিব ইয়াত কি আহিব লাগিব নাউন আহিব লাগিব মাই হাউস বুজি পাইছা মাই হাউস মাই কার ভাব নাউন বা প্রনাউন আহিব লাগিব মাই ফাদার মাই মাদার তেনেকুৱা মাই ইউজ হয় বুজি পাইছা এনে যদি মোৰ লগত ইউজ হয় বুজি পাইছা মোৰ লগত কাৰোবাৰ লগত বা অন্য কোনো টাইপ এনে আহি যায় মোৰ যদি আহি যায় বুজি পাইছা ইয়াত তুমি কি লিখিবা মি টু ইউজ কৰিবা কি কৰিবা কিবা মোৰ লগত যদি কিবা আহিছে মোৰ লগত কিবা যদি প্ৰিপজিশন আহিছে বুজি পাইছা তেনেহলে তুমি তাত মি ইউজ কৰিব লাগিব লগত হল উইথ প্ৰিপজিশনটো আগত লিখিবা আৰু মোৰৰ সলনি ইয়াত লিখিবা মি কি লিখিবা মোৰ লগত উইথ মি বুজি পাইছা মোৰ কাৰণে এতিয়া মোৰ কাৰণে তুমি কি লিখিবা আকৌ আৰু এটা চাই লোৱা মোৰ কাৰণে মানে ফৰ এতিয়া মাই ফৰ লিখিবা নেকি নহয় কি লিখিবা কোৱাচোন ফৰ মি লিখিবা কি লিখিবা ফৰ মি এনেকুৱা যদি কি তোমালোকে আকৌ এবাৰ মন দিয়া ভালকৈ মন দিয়া এই মোৰ যেটো শব্দটোৰ পাছত যদি কিবা বস্তু কিবা কোনো এজন মানুহ নাউন বা প্ৰনাউন নাহি যদি কিবা প্ৰিপজিশন আহে মোৰ কাৰণে মোৰ লগত মোৰ সৈতে বুজি পাইছা হ্যাঁ তেনেহলে তোমালোকে মি ইউজ কৰিবা কি ইউজ কৰিবা মি মোৰ কাৰণে ফৰ মি বুজি পাইছা মোৰ কাৰণে ফৰ মি মোৰ লগত উইথ মি বুজি পাইছা নেকি কাৰণ মোৰ কলে মোৰ পিছত কি আহিব লাগিব কিবা এটা বস্তু আহিব লাগিব লগত কিবা বস্তু হয় লগত বা সৈতে এইটো কিবা বস্তু নেকি কোনো এজন মানুহ নেকি নহয় কোনো বস্তুৰ নাম নহয় কোনো এইটো লগত হল প্ৰিপজিশন কি হল তোমালোকে কি লিখিবা উইথ মি কি লিখিবা মি ইউ ফাইট উইথ মি তুমি কাজিয়া কৰা মোৰ লগত
বাৰে বাৰে অফেন বা অফটেন ইউ ফাইট উইথ মি অফটেন বুজি পাইছা বা এইটো এই অফটেনটো ইয়াত লগাব পাৰিবা ইউ অফটেন ফাইট উইথ মি অফটেন ফাইট উইথ মি তুমি বাৰে বাৰে মোৰ লগত কাজিয়া কৰা ওকে